দোস্ত, ওয়েলকাম টু এছামিজ টেকনিকেল এণ্ড টেকন'লজি চেনেল। আজি মই আপোনালোকক ফেচবুকৰ পেজ যিবিলাক আছে, গ্ৰুপ পেজ যিবিলাক আছে, সেইবিলাক আপুনি ডিছপ্লেত কেনেকৈ শ্ব' কৰিব আপোনাৰ মোবাইলত, কেনেকৈ আপুনি হোম পেজত আনিব সেই আপোনাৰ পেজটো। চ' তাৰ আগতে কওক, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালেই ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এইটো চেনেলত অনলি ফৰ টেকনিকেল এণ্ড টেকন'লজি কণ্টেণ্টবিলাক আপলোড দিয়া হয়। চ' আপোনালোকে যদি বেল আইকনটো প্ৰেছ কৰে তেতিয়াহ'লে আপলোড দিয়াৰ লগে লগে আপোনালোকৰ তাতে ন'টিফিকেশ্যনটো পাই যাব। চ' আপোনালোকে ফাৰ্ষ্টতে ভিডিঅ'টো দেখা পাব। চ' আহক মোবাইলৰ স্ক্ৰীণ পেপাৰত চাই লওঁ। আপুনি ফাৰ্ষ্ট ফেচবুক এপছ পেজত নাযাব। ফেচবুক এপছত নগৈ কিনে আপুনি ক্ৰমত যাব। ক্ৰমত ক্লিক কৰিব। ক্ৰমত ক্লিক কৰাৰ পিছত এতিয়া ক্ৰমত যে আপোনাৰ ফেচবুক ইয়াতে চাৰ্চ কৰিলেও হ'ব, নহ'লে তলত যদি আহে, মোৰতো যেনেকৈ তলত আহিছে ফেচবুক, চেম যদি আপোনালোকৰো আহে তেতিয়াহ'লে এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি কি কৰিব, এইটো 3 ডটছ দেখা পাইছে, ইয়াতে ক্লিক কৰিব। এইটো ডেস্কটপ ছাইট যিটো আছে, ইয়াতে ক্লিক কৰি কিনে ডেস্কটপ ভাৰ্চনত গুচি যাব। তাৰপিছত আপোনাৰ পেজলৈ যাব। আপোনাৰ পেজ যেনেকুৱা মোৰ পেজটো আছে, গ্ৰুপ পেজ দেখাই দিওঁ। চাওক, অল আছাম নিউজ পেজ এইটো মোৰ হয়। এইটো মোৰ হোম স্ক্ৰীণত আছে। এইটো নালাগে বাৰু, বেলেগ এটা দেখুৱাই দিওঁ। চাওক, মোৰ পেজ জিয়াৱৰ্ছ ব্লগছ, অল আছাম নিউজ, জিয়াৱৰ এণ্টাৰটেইনমেণ্ট, চাউথ ইণ্ডিয়ান মুভি, মোৰ 4টা পেজ চলি আছে। তেনেকুৱা মই জিয়াৱৰ ব্লগছ এইটোৱে মই হোম স্ক্ৰীণত ল'ম। এটা হোম স্ক্ৰীণ ল'বলৈ হ'লে আপুনি কি কৰিব লাগে, এই ওপৰত যিটো 3 ডটছ দেখা পাইছে, এই 3 ডটছত যাব। গৈ কিনে আপুনি এড টু হোম স্ক্ৰীণ এইটো ক্লিক কৰিব। এতিয়া আপোনাৰ হোম স্ক্ৰীণত গুচি গ'ল। মই দেখুৱাই দিওঁ। চাওক, জিয়াৱৰ ব্লগছ আহি গৈছে। তাৰপিছত আপোনাৰ অল আছাম নিউজ পেজটোও আছে। চ' একদম ইজি প্ৰচেছ যদি আপোনালোকে জানে। আৰু যদি আপোনালোকে ফেচবুক এপছত গৈ কিনে বিচাৰে, বহুত প্ৰব্লেম হয়, তাৰে পৰা আপোনালোকে নোৱাৰিব। এইটোৱে একদম ইজি প্ৰচেছ। আশা কৰোঁ ভিডিঅ'টো বহুত হেল্পফুল হ'ব আপোনালোকৰ বাবে। চ' যদি আপোনালোকে হেল্পফুল বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। চ' থেংক ইউ।